हेलो गाइस আজি মই আপোনালোকক ভাত কেৰেলা এটি ৰেচিপি দিব লৈছোঁ আৰু ভাত কেৰেলা কেইটা মই পৃথক কৰি ভিতৰৰ অংশখিনি ওলাই লৈছোঁ আমি এইটো ৰেচিপি পুৰণ বুলি কওঁ আপোনালোকে কয় কমেণ্ট কৰি জনাবচোন তো আজি ৰেচিপিটো আৰম্ভ কৰোঁ এটা পাত্ৰত জলকীয়া পিঁয়াজ হালধি আৰু নিমখ অনুসাৰে ভালকৈ এইখিনি ভাজি লৈছোঁ ভালকৈ যাতে গন্ধটো অলপমান যায় আদা নহৰু দিছিলোঁ তাৰে গন্ধটো অলপ যায় যাতে এতিয়া অলপমান কৰি ইয়াতে ভালকৈ ভৰাই ল'ম ধুনীয়াকৈ যাতে ভিতৰলৈকে সোমাই যায় আৰু অলপমান টেপ কৰি দিব তেতিয়া বস্তুটো ভাল হ'ব তাৰপিছত এনেকৈ আমি গোটেইকেইটাতে ভৰাই যাম এখন কেৰাহীতে মই ভাজিম এই পুৰলকেইটা এইখিনি যেতিয়া ভাজিছিলোঁ এইটো কেৰাহীতে আৰু বেলেগ ক'তো ইউজ নকৰোঁ এতিয়া এইখিনি মই বেচনেদি ভালকৈ দিম বেচন ইউজ কৰিছোঁ আৰু পানী এতিয়া ভালকৈ এইটো লগাই ইয়াতে বহাই দিম জুইৰ হেৰিটো একদম ল' ফ্লেম কৰিব এইটো এতিয়া ক্ৰমান্বয়ে হৈ আছে লাহে লাহে ভাত কেৰেলাৰ পুৰল বা পকৰি আমাৰ হৈ গ'ল তো আপোনালোকে কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল থেংক ইউ বাই বাই